নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোতে কুশলে আছে। কলিতা ছাৰ আমাৰ এসময়ৰ শিক্ষাগুৰু আছিলে। কলিতা ছাৰে কোৱা এটি কাহিনী আপোনালোকক ক'বলৈ ধৰিছোঁ। এজন শিক্ষকৰ কাহিনী। সেই শিক্ষকজন কলিতা ছাৰৰ বন্ধুৱে আছিলে। শিক্ষকজন বহুত ভাল আছিলে। মদ ভাং বিড়ি চিগাৰেট একো নাখাইছিলে। খুব ভাল ব্যৱহাৰ আছিলে। টকা পইচা লেনদেনৰ ফালৰ পৰা সকলো ঠিকেই আছিলে। তথাপি সেই শিক্ষকজনক গাঁৱৰ কিছুমান মানুহে দেখিব নোৱাৰিছিলে। সেইখিনি সময়ত গাঁৱৰ মানুহখিনিয়ে শিক্ষকজনক টকা লোভীয়া বুলি কৈছিলে বা কিছুমানে কৃপণ বুলি কৈছিলে। তাৰ এটা কাৰণ হ'ল কি, সেইখিনি সময়ত পলিথিনৰ প্ৰচলনটো নাছিলে। তেতিয়া কাগজৰ মোনা আছিলে বা কাগজৰ বেগ আছিলে, তাতহে বয় বস্তুবিলাক দোকানীয়ে দিছিলে বজাৰ কৰিবলৈ গ'লে। কলিতা ছাৰৰ সেই বন্ধু শিক্ষকজনে আজৰি সময়ত কাগজৰ কিছুমান বেগ বনাইছিলে। বেগ বনাই দোকানত বিক্ৰী কৰিছিলে। এই কামত তেখেতৰ পত্নীয়েও সহায় কৰিছিলে। তেখেতৰ পত্নীয়েও বনোৱাত সহায় কৰিছিলে। এই কথাটোক লৈ মানুহখিনি অসন্তুষ্ট আছিলে যে মাষ্টৰ মানুহ এজন, তেওঁ দৰমহা পায়, তথাপি তেওঁ আকৌ বেগ বনাব কিয় লাগে, আকৌ ওপৰঞ্চি টকা ঘটিবনো কিয় লাগে, তেওঁ টকাৰ লোভীয়া নেকি বা তেওঁ কৃপণ নেকি, খুব পইচাৰ প্ৰতি খুব এটা আক্ৰোশ আছে নেকি, এনে এটা মনোভাৱ লৈ তেখেতক বহুত মানুহে বেয়া পাইছিলে। কিন্তু শিক্ষকজনে কাৰো কথালৈ ভ্ৰক্ষেপ কৰা নাছিলে। তেওঁ নিজৰ কৰ্ম কৰি গৈছিলে আৰু সেই অঞ্চলত যিমানবিলাক কাপোৰৰ বেগৰ চাহিদা আছিলে, সেই শিক্ষকজনে পূৰণ কৰিছিল চাহিদাসমূহ। এই প্ৰসংগতে কলকাতাৰ কিছুমান গৃহিণীৰ কথাও মনলৈ আহিছে, কিন্তু সেই গৃহিণীসকলৰ কথা পিছত ক'ম। বৰ্তমান আন এটা কথা কৈ লওঁ। বৰ্তমান লকডাউনৰ সময়ত বিভিন্নজনৰ সুপ্ত প্ৰতিভা কিছুমান প্ৰকাশিত হোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্নজনে বিভিন্ন দিশত নাচ গানতে হওক বা বাঁহী বা অন্য বাদ্যযন্ত্ৰ বজোৱাতে হওক বা কিছুমান ৰেচিপি বিবিধ খাদ্য সম্ভাৰ বনোৱাতে হওক তেওঁলোকৰ প্ৰতিভা প্ৰকাশ পোৱা দেখিবলৈ পোৱা গৈছে। সেইসমূহ ফেচবুক বা অন্যান্য সামাজিক মাধ্যমত প্ৰচাৰ মাধ্যমত প্ৰকাশো হৈ আছে। গৃহিণীসকলৰ কথাকে কওঁ। গৃহিণীসকলে ইমান সুন্দৰ সুন্দৰ কিছুমান মিঠাই বনাইছে বা সেই ধৰণৰ কিছুমান সুস্বাদু খাদ্য বনাই ফেচবুকত আপলোড দিছে, কিন্তু তেওঁলোকে সেয়া ঘৰতে বনাইছে বুলি কৈছে। আমাৰ অসমীয়া গৃহিণীসকলে যে ইমান সুন্দৰ খাদ্য ঘৰতে তৈয়াৰ কৰিব পাৰে, সেই কথা প্ৰকাশ পাইছে ফেচবুকৰ মাধ্যমেদি। আমি ক'ব খোজোঁ, এই যে যিটো মিঠাই বনোৱা বা অন্যান্য সা সামগ্ৰী বনোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ল, এই প্ৰক্ৰিয়াটো আৰম্ভ একেবাৰে হৈয়ে যাওক। ইয়াক ব্যৱসায়িকভাৱে যদি আৰম্ভ কৰিব পৰা যায়। আমুল গাখীৰো তেনেকৈ এটা ব্ৰেণ্ড হ'বলৈ পালে আজি। প্ৰথম অৱস্থাত আমুলৰ যিসকল কৰ্মকৰ্তা তেওঁলোকে তেনেকৈ ঘৰে ঘৰে গাখীৰ সংগ্ৰহ কৰি পেলাই খুব সাধাৰণভাৱে ব্যৱসায়টো আৰম্ভ কৰিছিলে, কিন্তু আজি আমুল ভাৰতবৰ্ষৰ ভিতৰতে এটা উল্লেখযোগ্য ব্ৰেণ্ড গাখীৰৰ ক্ষেত্ৰত। সেই কলিকতাৰ গৃহিণীসকলৰ কথা ক'বলৈ ওলাইছে। এটা ভাৰতৰ বিখ্যাত ব্ৰেণ্ড পেটিকোট আৰু ব্লাউজ বনায় সেই ব্ৰেণ্ডটো। সেই ব্ৰেণ্ডটোৰ যিসমূহ কাপোৰ উৎপাদন হয়, পেটিকোট আৰু ব্লাউজ উৎপাদন হয়, সেইসমূহ কলকাতাৰ বহু গৃহিণীয়ে ঘৰতে তেওঁলোকে প্ৰস্তুত কৰে ঠিকাভিত্তিক। প্ৰতিটো পিছত এটা নিৰ্দিষ্ট পৰিমাণৰ ধন পায়, সেইমতে তেওঁলোকে ঘৰতে কামখিনি কৰি মানুহ আছে, তেওঁলোকে মানুহে লৈ যায়, পিছত বিতৰণ কৰেগৈ, বজাৰলৈ লৈ গৈ। আৰু সেই ব্ৰেণ্ডটো ভাৰতৰ এটা বিখ্যাত ব্ৰেণ্ড। তেওঁলোকে পেটিকোট বা ব্লাউজ বা অন্যান্য কাপোৰ প্ৰস্তুত কৰি বিক্ৰী কৰে। কলিতা ছাৰৰ সেই শিক্ষক বন্ধুজনে আজি বহু বছৰ আগতে যিটো কাম আৰম্ভ কৰিছিলে, সেই কামটো অৰ্থাৎ উৎপাদনৰ কামটো আজি লকডাউনৰ সময়ত বিভিন্নজনে কৰিবলৈ লৈছে। এইটো এটা খুব ভাল কথা, কিন্তু আমি তাৰ অন্ত পৰাটো নিবিচাৰোঁ। লকডাউন অন্ত পৰাৰ লগে লগে বোলে সেই কামসমূহো অন্ত পৰিল, এইটো আমি নিবিচাৰোঁ। যিসকলে মিঠাই প্ৰস্তুত কৰিছে গৃহিণীসকলে, তেওঁলোকে যদি এটা সুসংগঠিত গোট বা সংস্থা গঠন কৰি পেলাই সেইসমূহ যদি চাপ্লাই দি বজাৰত বিক্ৰী কৰাৰ ব্যৱস্থা কৰে, খুব ভাল ফল পোৱা যাব। এতিয়াতো আৰু কলিতা ছাৰ সেই বন্ধুজনৰ দৰে কোনো গালি নাপাৰে। মানুহে যদি তেনেকুৱা কাম কৰে, দুপইচা যদি অৰ্জন কৰে, এইটো এটা উদ্যোগৰ ৰূপ ল'ব, খুব ভালহে পাব। সেইখিনি সময়ত শিক্ষা দীক্ষাৰ অভাৱ আছিল কাৰণে কলিতা ছাৰৰ সেই বন্ধুজনে গালি শুনিছিলে, কিন্তু তেওঁক বহুত ভাল কামেই কৰিছিল নিশ্চয়। গতিকে কলিতা ছাৰৰ সেই বন্ধুজনৰ দৰে বা কলকাতাৰ গৃহিণীসকলৰ দৰে আমাৰো গৃহিণীসকলে এতিয়া লকডাউনৰ সময়ত প্ৰস্তুত কৰা মিঠাইসমূহ যদি বিভিন্ন বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰে লকডাউনৰ পিছত, লকডাউন অন্ত হোৱাৰ পিছত, তেতিয়াহ'লে নিশ্চয় খুব এটা ভাল অৰ্থনৈতিক পৰিৱৰ্তন আশা কৰিব পাৰি। এই প্ৰক্ৰিয়াটো আৰম্ভ হৈ থাকক, সেইটোকে ক'ব খুজিছোঁ। ইয়াৰ যাতে অন্ত নপৰক। যি উৎপাদনৰ কাম হাতত ল'লে তেওঁলোকে, এইখিনি যেন এটা সুসংগঠিত ৰূপত আগুৱাই গৈ থাকে, বজাৰ দখল কৰিবলৈ যাতে সক্ষম হয় তেওঁলোকৰ উৎপাদিত সামগ্ৰীখিনিয়ে। ইয়াৰ বাবে প্ৰতিষ্ঠিত ব্যৱসায়ী বা এই ধৰণৰ সচেতন অসমৰ অৰ্থনীতিবিদসকলকো আহ্বান জনাম, তেওঁলোকে যাতে মহিলাসকলৰ উৎপাদিত সামগ্ৰীসমূহ বজাৰলৈ উলিয়াই অনাত বিশেষ কিছুমান উপায় অৱলম্বন কৰে, খুব সহজে যাতে সেই সামগ্ৰীখিনি ৰাইজৰ হাতত পৰে, তাকে আহ্বান জনাই ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।